নমস্কাৰ, মই শ্ৰীমতী পৰিস্মিতা দত্তই ঋতুৰাজ বৰগোহাঁইৰ সম্পাদনাত মোৰ এটি স্বৰচিত কবিতা আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। কবিতাৰ শিৰোনামা বিচ্ছেদৰ বেদনা। সন্ধ্যাৰ আগৰ এপিয়লা মদিৰাত মাতাল নিশা, এয়াই নেকি আজি বিচ্ছেদৰ বেদনা? বিচ্ছেদৰ বেদনা কি সেইজনক সোধা, যিজনে গোটেই ৰাতি নীৰৱে কান্দে, দুখৰ মাজতো যে আনে নজনাকৈ মুখত এমুকুৰ হাঁহি লৈ আনক সুখী কৰে। বিচ্ছেদৰ বেদনা কি উৰ্মিলা সোধা, যি আছিল চিৰদিন চিৰকাল উপেক্ষিতা। বিচ্ছেদৰ দাবানলত দগ্ধ থকা উৰ্মিলাৰ হৃদয়ৰ বিষণ্ণতা, নাৰীৰ জীৱনৰ 14টি মৰ্মাহত বছৰৰ বিচ্ছেদৰ বেদনা। কেনেদৰে সহিছিল সেই যন্ত্ৰণা, লক্ষ্মণৰ পৰিণীতা সৰ্বগুণে বিভূষিতা বিৰহিণী উৰ্মিলা। বিচ্ছেদৰ বেদনা কি সীতা সোধা, যি সীতাই পাৰ কৰিছিল বনত বিনিদ্ৰ নিশা, দূৰ কৰি প্ৰাসাদৰ ক্ষুধা, কঠোৰতাৰে সহি ৰামে কৰা বিচ্ছেদৰ বেদনা। জনক দুহিতা ৰামৰ প্ৰিয়া, সেই সীতা আজি বিশ্ববন্দিতা। বিচ্ছেদৰ বেদনা কি ৰাধা সোধা, গুচি গ'ল কৃষ্ণ বৃন্দাবনৰ পৰা, দুখ অভিমানে গৰকা ৰাধাৰ উত্ৰাল অৱস্থা, কানাই পদধূলাৰে পৃষ্ঠ বৃন্দাবনে হৈছিল ৰাধাৰ জীয়াই থকাৰ অন্তিম মুখা। বিচ্ছেদৰ দাব বেদনাত দগ্ধ নাৰী হৃদয়ৰ কৰোণতা, প্ৰতিদিন প্ৰতিপল অন্তৰতে থাকে লুকাই, নিজে কান্দি আনক হহুৱাই, দুগালে দুধাৰি অবুজ চকুলো বোৱাই, আঁতৰাই আন্ধাৰ কলা ডাৱৰৰ ধূসৰতা।